এইখিনি যথেষ্ট নহয় এতিয়া সময়ত সময়ৰ লগে লগে সময়বিলাক পৰিৱৰ্তন হৈ আহিল পৰিৱৰ্তন হোৱাৰ লগে লগে কিছুমান উন্নত সমাজে আমাৰ এই সংস্কৃতিবিলাকক কেতিয়াবা মানে গ্ৰাস কৰিব বিচাৰে কেতিয়াবা শেষ কৰিব বিচাৰে Laksanakan pada kali kehidupan juta lagi mana apa tu India tu, lakukan tangsu, lupa namalin, tangsu pergi, lakukan ini tu tangsu, kalau nak kalau macam lupa namalin kalau nak kita dong, yang ini BDC chairman kiron tu bisa hamsta ni, itu mampu kita nak cari bukan satu sambil punyi, lakukan dulu lah, nak kita dong. Jadi kan, Allah pengundang, Allah ni rezeki masa ni kasut punya pasti punya juga. Apa ni? Itulah dapat mungkin nanti apa tu? Contoh hamse Allah ni pasti ni tapi kemudian kasut punya pasti punya juga. Apa ni? Yang selalu lakukan ada kecil begitu pun itu menjadi pemain apa yang sah begitu chairman sih tidak itu untuk Kacoro isi alodo alam itu kepidun pada Pengusaha opposite awal Langin BDC chairman Ammanio Kiran Topika Mulia Amar এই উদযাপন সমিতিৰে সাধাৰণ সম্পাদক বীৰসিং কিলুংগান মুৰিয়া সহকাৰী সম্পাদক আপেশ্বৰ ৰম্পী লগতে আমাৰ জাইফং কেচিএছৰ সাধাৰণ সম্পাদক তেখেত ৰমিৰাম ৰম্পী ডাঙৰীয়া আমাৰ সভাপতি তেখেত প্ৰভাত চৌধুৰী ডাঙৰীয়া লগতে আমাৰ আজিৰ এই মঞ্চত ভাগ লোৱা আমাৰ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সকলো কেচিএছৰ পাৰ্ববৃন্দসকল আৰু লগতে ৰাইজ তেনেকৈ বিশেষ ক'বলগীয়া একো নাই আমি এইখিনি মুহূৰ্তত এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ কেচিএছৰ জন্ম যোৱা বছৰ আৰম্ভ হৈছিল এই মঞ্চতে এই স্থানতে আৰম্ভ হৈছিল কেচিএছৰ যিখিনি মহান উদ্দেশ্য বা তাৰে কৰিবলগীয়া কামখিনি আমি কাৰ্বি জাতীয় সংস্কৃতিৰ সকলো ফালৰ পৰাই যাতে আমি ৰক্ষা কৰিব পাৰোঁ আৰু কিয়নো আমাৰ যিখিনি জনসংখ্যা আছে আমাৰ কাৰ্বি আংলঙত এইখিনি খুব তাকৰ গতিকে এই কম সংখ্যক জনসংখ্যাৰ যিখিনি সংস্কৃতি আছে আমাৰ আমি সেইটো ৰাখিবই লাগিব আমাৰ সেইকাৰণে আমি দুৰ্গা মাই আশীৰ্বাদ দিয়ে আমাৰ যাতে কাম কৰিবলৈ শক্তি দিয়ে এই মুহূৰ্তত সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু লগে লগে এই পূজাৰ উৎসৱৰ লগতে আমাৰ কাৰ্বি সমাজৰ মানে কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ হয় আৰু যুৱ মহোৎসৱ প্ৰত্যেকটা সমষ্টিত এই যুৱ মহোৎসৱ আৰম্ভ হয় সেইকাৰণে আমাৰ লাহিং সমষ্টিৰ জাইফঙতো কেচিএছৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত এতিয়া পূৰ্ণদমে চলি আছে গতিকে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে কেচিএছৰ যাতে ভাগ লৈ আমাৰ যিটো সংস্কৃতি এই সংস্কৃতি যাতে ৰাইজক মতৰ পৰা ধন্যবাদ।